মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এক্টিয়াৰ নাই এক্টিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়ালে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক তেওঁ নিজে এজন সন্দেহজনক ব্যক্তি হয় তেওঁ নিজে হৈছে এজন সন্দেহজনক ব্যক্তি তেওঁ নিজে নিজৰ পিতৃৰ কথা সংবাদ মাধ্যমত কি বুলি কৈছিল সকলোৰে মনত আছে যে মোৰ পিতৃয়ে পাপ কৰাৰ কাৰণে কেন্সাৰ হৈছিল তো এজন মুখ্যমন্ত্ৰীয়ে যদি নিজৰ পিতৃৰ কথাই এনেকৈ ক'ব পাৰে তেনেহলে কংগ্ৰেছৰ কথাই হওক বা আই মাতৃ সকলকে এনে ধৰণৰ মন্তব্য দিয়াটো তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল মামাই কৰিব নোৱাৰা কাম কি আছে এই অসমত মামাকৈ ৰজা কোন হ'ব পাৰে কোনে হ'ব নোৱাৰে এনেকুৱা এদিন মামাই নিজৰ মুখেৰে কোৱা কথা এতিয়া আপোনালোকে দেখিছা জুবিনদাৰ ন্যায়ৰ বাবে নেপালৰ দৰে অসমত হ'ব নেকি বহুত মানুহে প্ৰশ্ন সুধি আছে আৰু মামাই কি উত্তৰ দি আছে আমিতো বিজেপি চৰকাৰে দি আছো জুবিনদাৰ ন্যায় কোনে দি আছে মামাই দি আছে বিজেপি চৰকাৰে দি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দি আছে এনেকুৱা এটা কথা জাষ্ট নাও আপডেটত আপোনালোকে দেখি পাইছা যদি দেখি পোৱা নাই মোৰ চেনেলত চাই যাব মই দি আছো গতিকে এটা সিস্টাৰে বা এটা বাইদেৱে মামাৰ বিষয়ে কি কথা ক'লে অনুৰাগী হয় বা অপৰাধী হয় এটো ক'বলৈ মই নকওঁ দিয়া এটা অনুৰাগী হয় জুবিনদাৰ অনুৰাগী হয় কি কথা ক'লে আপোনালোকে চাই যাব আৰু যদি মামাই কাম কৰিব নোৱাৰা একো বস্তু নাই কিন্তু এতিয়ালৈকে ন্যায় কৰিব কিয় পৰা নাই এইটো এনসাৰটো বা প্ৰশ্নটো সকলো ৰজা সকলে খুদি আছে আপোনালোকে ভাবিছানে আমাৰ জুবিনদাৰ ন্যায় পাবনে নাই আৰু সকলোৱে কৈ আছে যে জুবিনদাৰ ন্যায়ৰ বাবে ইমান দেৰি লাগিলনে কিন্তু যেতিয়া আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মৃত্যু হৈছিল তেতিয়া কংগ্ৰেছে চাইছিলে না বিজেপিয়ে চাইছিলে হ'ব পাৰে কংগ্ৰেছে কিবা এটা কাম কৰিছিলে কংগ্ৰেছৰ সভাপতি কিবা এনেকুৱা এটা আছিল না তোমাৰ সকলোৱে দেখা পাইছা চাগে এতিয়া চাই ল'ব এই সিস্টাৰে অনুৰাগী হয় জুবিনৰ বা মামাক কি কথা ক'লে আপোনালোকে চাই ল'ব প্ৰথমে মোৰ চেনেলত স্বাগতম জনালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব নাপাহৰিব আৰু অখিল গগৈ ডাঙৰীয়াই কি কথা ক'লে ন্যায়ৰ বাবে ৰাজনীতিক এৰি দিব পাৰোঁ কিন্তু জুবিনদাৰ ন্যায়ৰ বাবে মই এৰিব নোৱাৰিম এইটো কথা আপোনালোকে দেখিছানে বাৰু মই দি দিম বাৰু নেক্সট আপডেটত এতিয়া এইটো চাই ল'ব আপোনালোকে ফাৰ্ষ্টতে চাই ল'ব ৰাজনীতিকৰ কথা আহি আছিলে অখিল ডাঙৰীয়া গগৈ আৰু আমাৰ CM মামা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এটা জুবিনদাৰ মৃত্যু হৈছে ন্যায় পোৱা নাই এনেকুৱা ৰাজনীতি আনিবলৈ কি কথা আছিল একোই কথা নাছিলে চাই ল'ব আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ তৰল মন্তব্য কৰিছে কিনো তৰল মন্তব্য কৰিছে প্ৰথমে মই আপোনালোকক শুনাই ল'ব বিচাৰিছো আমি মাৰ পেটৰ পৰা জন্ম হৈছো সেই মাক যদি সহায় কৰিব পাৰো সেয়া অপৰাধ হ'ব নোৱাৰে কংগ্ৰেছে অৰুণোদয়ক যিমানেই সমালোচনা কৰিব মই মাক আৰু অধিক অৰুণোদয় দি গৈ থাকিম অৰুণোদয়ক ডাঙৰ কৰি গৈ থাকিম খানাপাৰাত এই মন্তব্য কৰে লগতে তেখেতে আৰু এটা তৰল মন্তব্য কৰে কংগ্ৰেছ দলৰ নেতাসকলক মাকৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে তেওঁলোক মেচিনৰ পৰা জন্ম হৈছে বুলি মোৰ সন্দেহ হয় কাৰণ তেওঁলোকে মাকক আঁচনি দিলে বেয়া পায় মুখ্যমন্ত্ৰী এনে ধৰণৰ তৰল মন্তব্য কৰে প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এগৰাকী সাংবিধানিক পদত আছে এগৰাকী সাংবিধানিক পদত থকা ব্যক্তিয়ে অসাংবিধানিক কথা ক'লে একেবাৰে শোভা নাপায় কাৰণ আমাৰ মতভেদ থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু প্ৰথমে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় তেওঁ প্ৰতিদিনে এনে ধৰণে তৰল মন্তব্য কৰি পেলাই নিজৰ আসনখনৰ গৰিমা কিয় লাঘৱ কৰিব বিচাৰিছে আমি বুজি পোৱা নাই যিহেতু তেওঁ কৈছে যে কংগ্ৰেছ দলৰ নেতাসকলৰ মাকৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে নাই হোৱা সন্দেহ আছে এতিয়া প্ৰথম কথা তেওঁ নিজে এজন সন্দেহজনক ব্যক্তি হয় তেওঁ নিজে হৈছে এজন সন্দেহজনক ব্যক্তি তেওঁ নিজে নিজৰ পিতৃৰ কথা সংবাদ মাধ্যমত কি বুলি কৈছিল সকলোৰে মনত আছে যে মোৰ পিতৃয়ে পাপ কৰাৰ কাৰণে কেন্সাৰ হৈছিল তো এজন মুখ্যমন্ত্ৰীয়ে যদি নিজৰ পিতৃৰ কথাই এনেকৈ ক'ব পাৰে তেনেহলে কংগ্ৰেছৰ কথাই হওক বা আই মাতৃ সকলকে এনে ধৰণৰ মন্তব্য দিয়াটো তেওঁৰ কাৰণে কোনো ডাঙৰ কথা নহয়
তেওঁ এনে ধৰণৰ মন্তব্য তেওঁৰ পৰা আশা কৰাটো এতিয়া কোন ধৰণৰ ডাঙৰ কথা নহয় এতিয়া কথা হৈছে যে তেওঁ যদি সঁচাকৈ মাতৃ সমাজক ইমানেই ভাল পায় ইমানে যদি সন্মান কৰে তেনেহলে আজি জুনমণি ৰাভা মাতৃ আপোনাৰ অভিনীলৰ মাতৃসকলৰ কথা তেওঁ এবাৰ ভাবিছেনে লগতে আৰু এটা কথা সুধিব বিচাৰিছো কংগ্ৰেছত থাকোতে তেওঁ নিজকো সন্দেহ কৰিছিল নেকি তেওঁ মাতৃৰ পেটৰ পৰা জন্ম হৈছে নে নাই হোৱা বুলি কংগ্ৰেছত থাকোতে যেতিয়াতে কংগ্ৰেছৰ নেতা কৰ্মীসকল বোলে মাকৰ পেটৰ পৰা জন্ম হৈছে নে নাই হোৱা তেওঁ সন্দেহ কৰিছে তেনেহলে কংগ্ৰেছত থাকোতে তেওঁ নিজকে সন্দেহৰ আওতাত ৰাখিছিল নেকি 2 নম্বৰতে মই এটা কথা জানিব বিচাৰিছো যেহেতু তেওঁলোকে গৰু গোমাতা বা মাতৃৰ লগত তুলনা কৰে সাধাৰণতে গোমাতা শব্দটো এটো গুজৰাটৰ শব্দ হয় এটো বাহিৰা শব্দ হয় আমি গৰু কৃষকৰ মানে কৃষকৰ অস্ত্ৰ হিচাপে পথাৰত আমি ব্যৱহাৰ কৰো তেনে ক্ষেত্ৰত তেওঁলোকে গৰু গোমাতা বুলি কোৱা হয় সেই গোমাতাক যেতিয়া মাতৃৰ লগত তুলনা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো আপুনি এতিয়া এটা কথা স্পষ্ট কৰি দিয়ক আপুনি কোন গৰাকী মাতৃৰ পৰা জন্ম হৈছে কাৰণ আপোনালোকে গৰুকো গোমাতা বা মাতৃৰ লগত তুলনা কৰে আজি যদি আপুনি মাতৃ সমাজক ইমানেই সন্মান কৰে তেনেহলে এগৰাকী মাতৃৰ সংজ্ঞা 1250 টকা নেকি এগৰাকী সাধাৰণ মহিলা 1250 টকা সীমাবদ্ধ ৰাখিছে আৰু আপোনালোকৰ পৰিবাৰ আপোনালোকৰ ঘৰৰ মহিলাসকলক 50 লাখ টকা ৰাজ সাহায্য বিঘাই বিঘাই মাটি আপোনাৰ কোটিপতি টকিয়া বনাই পেলাইছে আৰু আমাৰ মাতৃসকলক কেৱল 1250 টকা সীমাবদ্ধ ৰাখিছে এনে ধৰণে মাতৃসকলক আপুনি সন্মান কৰেনি লগতে আপুনি যদি আই মাতৃসকলক সঁচাকৈ সন্মান কৰে তেনেহলে অসম মাতৃৰ সন্তান জুবিন গাৰ্গ আমাৰ যে জুবিনদাৰ লগত যি হত্যা সংঘটিত হল হে হত্যাকাৰীক অতি সোনকালে ধৰি আনি পেলাই ফাঁসী কাঠত ওলোৱাৰ ব্যৱস্থা কৰক তেতিয়া আই মাতৃসকলৰ বুকুত যি কৰা জুই জ্বলি আছে সেই জুই কৰা কিছু পৰিমাণে থাম কাটিব লগতে কিছুদিনৰ আগতে মহিলাসকলে আই মাতৃসকলে কৈছিলে আমাক অৰুণোদয় নালাগে আমাক জুবিনদাৰ ন্যায় লাগে আপুনি যদি মাতৃসকলক আই মাতৃসকলক সঁচাকৈ সন্মান কৰে তেনেহলে জুবিনদাক ন্যায় দিয়ক তেতিয়া মাতৃ সমাজে বহুত আপোনাক আশীৰ্বাদ দিব তেতিয়াহে ভাবিব যে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে মাতৃ সমাজক সন্মান কৰে নহলে আপোনাৰ এয়া কেৱল মুখ চুপতি বুলিহে ভাবিব এতিয়া কথা হৈছে আপুনি যে কৈ আছে 1250 টকা বা 10000 টকা উদ্যমিতা মহিলা উদ্যমিতা আঁচনিক দি আছে এতিয়া মই সুধিব বিচাৰিছো 1250 টকা যে অৰুণোদয় নামত দি আছে আপুনি মাতৃসকলক সন্মান কৰে সেই 1250 টকা 12 বছৰ চলিব পাৰিবনে এগৰাকী মহিলা নে 12 দিন চলিব পাৰিব নে এদিন চলিব পাৰিব জানিব বিচাৰিছো ঠিক তেনেদৰে মহিলা উদ্যমিতা আঁচনি যিদৰে আপুনি 10000 টকা দিছে সেই 10000 টকাত এগৰাকী মহিলা 10 বছৰ চলিব পাৰিবনে 10 দিন চলিব পাৰিব জানিব বিচাৰিছো কাৰণ যিহে বস্তুৰ মূল্য বৃদ্ধি 10000 টকাত যদি এগৰাকী মহিলা বিজনেছ কৰিব পাৰে 1250 টকা যদি এগৰাকী মহিলা ঘৰ চলাব পাৰে আপোনালোকৰ মতে তেহলে আপোনালোকৰ পৰিবাৰক কিয় 1250 টকা সীমাবদ্ধ ৰখা নাই কিয় 10000 টকাতে সীমাবদ্ধ ৰখা নাই জানিব বিচাৰিছো এনেদৰে মাতৃ সমাজক সন্মান কৰেনি আপুনি কৈছে আপুনি মাৰ পেটৰ পৰা জন্ম হৈছে আপুনি আসলে মাৰ পেটৰ পৰা জন্ম হোৱা নাই আপুনি মাৰ পেটৰ পৰা ঋণ লৈহে জন্ম হৈছে আজি অসম মাতৃক আপুনি বন্ধকত থৈছে অসম মাতৃক বন্ধকত থৈ আপুনি ঋণ লৈছে আৰু আজি আই মাতৃৰ মূৰত কিমান ঋণৰ বুজা হৈছে সেই কথা মাতৃসকলক জনাওক অসম মাতৃক যে আপুনি বন্ধকত থৈ ঋণ লৈ আছে সেই কথাও ৰাইজক জনাওক এটা কথা মনত ৰাখিব আপুনি যিদৰে গৰ্ব কৰিছে 40 লাখ মহিলা এতিয়াও আৰ্থিকভাৱে দুৰ্বল আৰু সেই আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক লৈ আপুনি গৌৰৱ কৰে বহুত লাজৰ কথা হয় এটা কথা মনত ৰখা ভাল কাউৰীক ময়ূৰৰ পাখি গুজি দিলে ময়ূৰ হৈ নাযায় মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এখতিয়াৰ নাই এখতিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়াহ'লে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে সিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আপুনি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়া অমিত শ্বাহক ইয়ালৈ আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পায় বুলি শুনিছোঁ অমিত শ্বাহে লগ ধৰক লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক নহ'ব দেই এইটো নহ'ব কিন্তু এটা কথা কৈ দিলোঁ কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে অসমৰ মানুহে ধৰা নাই আপোনাক
মাৰপিট কৰি আপুনি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে এই জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এইটো নহ'ব আপোনাকতো গালি পাৰিবলগীয়া মানুহেই আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিবই চিয়'ৰ কোনো কথা নাই এইটোতো কৰিবই আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মেই চবেই গালি পাৰিব পাৰে চব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হওক আৰু প্লেচ অফ অকাৰেঞ্চত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায় লগত ছিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নসৰকা ধৰণে কৰি আমাক প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290-390 কেছ দি ৰাখাই থ'লে অকল নহ'ব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব এইটো নহ'ব একদম স্পষ্টকৈ ক'লো আৰু এইটো যদি নুশুনে মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছোঁ এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি দেখি খং উঠি গৈ আছে গতিকে কি হয় নাজানো 5 বছৰ কটাব পাৰোঁ নে নোৱাৰে MLA হিচাপে সেইটোৱে গম পোৱা নাই এতিয়া কিন্তু আকৌ এবাৰ ক'লোঁ দেই CBI আকৌ বিচাৰিছোঁ CBI এনকুৱাৰী কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী ইণ্টাৰপলৰ সহায় তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকে তদন্ত কৰি আমাক ন্যায় দিব লাগিব ধন্যবাদ সকলোৱে দেখি পাইছা দে আৰু আপোনালোকে কমেণ্ট কৰি জনাব জুবিনদাৰ কাৰণে এটা ভাল কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু অখিল দাক ভাল পোৱা সকলে কমেণ্ট কৰি দিব আৰু মামাক ভাল পোৱা সকলে কমেণ্ট কৰি দিব ঠিক আছে বাৰু নেক্সট সাবজেক্টত লগ পাম ধন্যবাদ বাই বাই